নমস্কাৰ অসমবাসী ৰাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ওলাইছোঁ আজি দিচাংমুখ। ক'ত গৈছোঁ চাগে গম পাইছে। এক কথাত ক'বলৈ গ'লে আমি ওলাইছোঁ কামলৈ বুলি। এইবাৰ ছোৱালী কিন্তু বহুত দেই, 18জনী, সেইকাৰণে দুখন গাড়ী ল'ব লগা হৈছে। এইখনত আমিবোৰ গৈ আছোঁ, বাকীবোৰ পিছত আহি আছে। এয়া চাওকচোন, দিচাংমুখৰ ৰাস্তাটো ইমান ধুনীয়া লাগিছে। আধা ৰাস্তাত গৈ চেঞ্চল বোলে গোটেইকেইজনী লগতহে যায়। এতিয়া ল'ৰাকেইটা ইয়াত গৈ থাকোঁতে মনত পৰিলে যে উপহাৰটো পাহৰি গ'লোঁ। আকৌ ঘূৰি আহি দলমুখ চাৰিআলিৰ পৰা এইটো এটা জবা ল'লোঁ। আমি উপহাৰ হিচাপে গছপুলি এটা দিব চেষ্টা কৰি আহিছোঁ, কাৰণ গছ থাকিলে মানুহ থাকিব, লগতে চৰাই চিৰিকটিৰ বাসস্থান। বাৰু গৈ গৈ বিয়া ঘৰ পালোগৈ। আমাক কৈছিল যে 11টা বজাৰ আগত পাবলৈ, কিন্তু আহি দেখিছোঁ এতিয়াও বহুত সময় আছে। এতিয়া আমাৰ কেইজনীয়ে বহি লৈছে, আৰাম কৰি লৈছে বোলে, তাৰপিছতহে কাম কৰিব।